Hello viewers, so welcome back my YouTube channel Assamese Street Food Love and Traveling. আজি কোনো ধৰণৰ ব্লগৰ বিষয়ে কথা নকওঁ। আজি একচুৱেলি বহুত জৰুৰী এটা বস্তুৰ বিষয়ে আপোনালোকক জনাব আহি আছো আৰু গম পাই আছে কেবক আমি অপোজ কৰি আছো আৰু কেব কাইলৈ গৃহীত হ'ব পাৰে, কিন্তু তাৰ আগতে অসম চৰকাৰে সকলো নেটৱৰ্ক বন্ধ কৰি দিয়া কথা কৈছে। আজি ৰাতি 12টা বজাত সকলো ধৰণৰ মোবাইল ফোন থকা নেটৱৰ্ক মানে জিঅ' এয়াৰটেল আদিবোৰ বন্ধ হৈ যাব পাৰে। যদি বন্ধ হৈ যায় আপুনি কেনেদৰে আপোনাৰ বন্ধুজনৰ লগত সংযোগত থাকিব পাৰিব, তাৰ সকলো ধৰণৰ আপোনালোকক জনাম আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে লাষ্টলৈকে চাব। তেতিয়া আপোনালোকে জানিব পাৰিব কেনেদৰে আপোনালোকে জিঅ' বা এয়াৰটেলৰ টাৱাৰ নাথাকিলেও কেনেদৰে নিজৰ ফ্ৰেণ্ডৰ লগত সংযোগত থাকিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বা কোনো ঘৰৰ ফেমিলিলৈ ভিডিঅ'টোৰ লিংক পঠাই দিব, তেতিয়া নিশ্চয় তেওঁলোকেও জানিব পাৰিব কেনেদৰে সংযোগত থাকিব পাৰে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই যাওক। প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰ গৈ প্লে ষ্ট'ৰটো অ'কে কৰিব। অ'কে কৰাৰ পিছত তাত আপোনাৰ যোনটো চাৰ্চ অপশ্যন আহিব, সেই চাৰ্চ অপশ্যনটোত আপুনি অপশ্যনত টিপিব VPN টিপিব আৰু VPN নহয়, TUB VPN। চ' TUB VPN টিপাৰ পিছত অ'কে কৰিব। তাত আপোনাৰ অপশ্যন আহিব। চ' আপোনালোকে অপশ্যনত চাব ইয়াৰ অৰেঞ্জ কালাৰ এটাত আহিব পাত থকাকৈ TVN, সেইটো আপুনি অ'কে কৰিব। সেইটো অ'কে কৰাৰ পিছত আপোনাৰ তাত TVNটো ডাউনলোড হ'ব দিব। TURBO VPN ডাউনলোড হোৱাৰ পিছত যে ডাউনলোড কমপ্লিট হ'ব। কমপ্লিট হোৱাৰ পিছত দেখিব যে তাত ডাউনলোড হৈ গ'ল। আৰু ডাউনলোড হৈ যোৱাৰ পিছত আপুনি কমপ্লিট যেতিয়া ডাউনলোড হৈ যাব, তেতিয়া আপুনি অ'কে টিপাৰ পিছত তাত আই এগ্ৰি বুলি আহিব। আই এগ্ৰি টিপিব। তাত এটা আহিব যে আপুনি 7 দিনৰ কাৰণে ফ্ৰী পাব। সেইটো নহয়, তাত ন' থেংকছ টিপিব। আৰু তাত আপোনাৰ এটা চাৰ্জ আহিব। তাত আহিব যে আপুনি টু কানেক্টেড দ্য টেপ। যেতিয়া আপোনাৰ নেটৱৰ্কটো নাথাকিব তাত কানেক্টেড টেপ টিপি দিব। তেতিয়া কানেক্টেড যদি আপুনি টেপ টিপি দিয়ে, তেতিয়া আপোনাৰ নেটৱৰ্কটো অট'মেটিকেলি কানেক্ট হ'ব আৰু আপুনি আপোনাৰ কোনো ফ্ৰেণ্ডৰ লগত আপুনি কানেক্ট কৰিব পাৰিব টেপটো কানেক্ট টিপাৰ পিছত। চ' তেনেকৈ দৰে আপুনি নিজৰ ফোনটো কানেক্ট কৰিব পাৰিব নেটৱৰ্ক নাথাকিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।